हेलो गाइस की खबर আপোনালোকৰ নিশ্চয় ভাল বাবুয়ান মুনি ব্লগলৈ আপোনালোক স্বাগতম জনাইছো বহুত দিন ভিডিও দিয়া নাছিলে তো আজি গধূলি ভিডিওটো স্টাৰ্ট কৰিছো তো বেয়া নাপাব আপোনালোকে আজি ৰেচিপি ভিডিও এটা আহিছে আপোনালোকে কেনেকুৱা পায় আপোনালোকে জনাব কমেন্টত তো ভিডিওটো চাই যাব শেষলৈকে স্কিপ নকৰাকৈ কি জানো কি নাজানো আপোনালোকক দেখাম চাই যাওক শেষলৈকে স্কিপ নকৰাকৈ কি ৰেচিপি বনাও तो এতিয়া মই আধা কাপ ৰিফাইন তেল দিম আপোনালোকে ঘিউ বা ৰিফাইন তেল দিলেও হৈ যাব কোনোবা এটা দিব দুটা মিক্স কৰি দিলেও কোনো কথা নাই ইয়াতে দিছো ইয়াতে মই 1 কাপ বেসন দিম আৰু অকমান দিম কাৰণ মানুহ আছে ন আমাৰ 1 কাপ বেসন দিছো পৰিয়াল ডাঙৰ ন সেইকাৰণে 1 কাপ বেসন দিছো বেসনটো দি কিনে মানে লৰাই থাকিব লাগিব হা বেসনটো তেল খানিত মিক্স কৰি দিব লাগিব নহলে লাগি ধৰিব ন বহুত টাইম লাগে এনেকৈ লৰাই থাকিব লাগিব আৰু অকমান ইয়াতে তেল খানি উঠিছে দেখিছেনে গাইস তেল বিলাক এনেকৈ ৰঙচুৱা হৈছে অকমান টাইম ভাজি থাকিব লাগিব কাৰণ বেসনৰ গোন্ধটো নাইকিয়া হ'ব লাগিব এটা অকমান ভাজাৰ অকমান টেষ্টটো উঠিছে মানে টেষ্টৰ গোন্ধটো বেসনৰ গোন্ধটো মৰিব এতিয়া মানে লাৰি থাকিব লাগিব অলপকৈ লৰাই ইয়াতে মই গুড়ি কৰা বিস্কুটৰ গুড়িখিনি দি দিম 1 কাপ দি দিছো কেৰাহীটো ইয়াতে দিম চেনি 1 কাপ মই আৰু 1 কাপ পানী দিম পানী দি দিছো এতিয়া ইয়াতে অকমান ইয়াতে 1 কাপ পানী দিছো এতিয়া 4-5 মিনিট উতলাব দিম অকমান গলি যাবলৈ দিম তাৰ পিছত আপোনালোকে দেখা পাব তো এতিয়া উতলি আছে এনেকৈ অকমান দেখা তো এতিয়া সিরাপ খানিত মই এইখিনি মিক্স কৰি লোৱা এইখিনি বস্তু দি দিম মিডিয়াম সাইজত গেছৰ ফ্লেমটো ৰাখি দিব তেতিয়া এতিয়া মই এইখিনি বস্তু লৰাই থাকিম মিডিয়াম সাইজতে দি থৈ দিছো গেছটো এনেকৈ লৰাই থাকিব লাগিব মানে যেতিয়ালৈকে গোট খা নাযায় ন বস্তুখিনি এনেকৈ লৰাই থাকিব নহলে ইয়াতে মই অকমান ৰিফাইন তেল এনেকৈ মুছি লৈছো ঘিউ ললে হ'ব আপোনালোকে লাগি ধৰিব নালাগিব ইয়াতে এইখিনি নমাই দিলো মিশ্ৰণখিনি ইয়াতে নমাই দিলো আপোনালোকে দেখিছে ইয়াতে এনেকৈ চেপ বনাই লৈছো 2 ঘণ্টামান ফ্ৰিজত থৈ দিব নতুবা ফ্ৰিজত নথলে হৈ যাব এনেকৈ 2 ঘণ্টামান থৈ দিব তেতিয়া ঠাণ্ডা হৈ যোৱালৈকে গাইস ফাইনালি হৈ গ'ল মোৰ বৰফি ৰেডি তো আপোনালোকে মই তো ডিজাইনবিলাক কাজু বাদাম খিচমিচ নতুবা বগা তিল থাকিলে দি দিব ওপৰত এনেকৈ মই গধূলি খোৱাৰ লগত খাবলৈহে বনাইছো তো গাইস কেনে লাগিছে কমেন্ট কৰি জনাই দিব